গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ মৰমৰ কঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যুগতে বহুত দিন ভিডিঅ' দিয়া নাই, তো ময়ো ভিডিঅ' এটা দিওঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজি কাতি বিহুৰ উৰুকা দিনা ভেটিটো অলপ চাফা কৰি থলোঁ, যাতে কাইলৈ সোনকালে আজৰি হ'ব পাৰোঁ। গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোলৈকে কাতি বিহুৰ পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি ৰাতিপুৱা শুই উঠি ধুনুৱে মই শেৱালি ফুল বুটলিবলৈ আৰম্ভ কৰিছোঁ। আমাৰ ঘৰৰ মৰমৰ ধুনুৱে এয়া শেৱালি ফুল বুটলিছে। আমাৰ তুলসী বাতি সম্পূৰ্ণ হৈছে। ৰাতিলৈ ইয়াত চাকি জ্বলাম। চাকিখিনি যোগাৰ কৰি থৈছোঁ ৰাতি জ্বলাবলৈ। ঘৰখনি সেউজীয়া ধাননি, তাতে জানা সৰগ ৰচো বুটলি সোণগুটি। চবৰে ঘৰতে খাই মেলি আহি আমাৰ ঘৰ পোৱালে আমাৰ ঘৰৰ চব মম চম জ্বলি এদাই হৈ গ'ল।
ধুনুকা যে বহুত মিছ কৰিছোঁ, তাই ঘৰলৈ গ'ল, সেইকাৰণে ঘৰৰ পৰা ফটো কেইখনমান দি দিছোঁ। এতিয়া প্ৰসাদ খাই মেলি আহি সকলোৰে ঘৰৰ পৰা সোমাইছোঁহি ঘৰ, আৰু আশা কৰোঁ আপোনালোক সকলোৰে দিনটো ভালে কুশলে গ'ল আৰু আহি থকা দিনবিলাকো ভালেৰে যায়। এতিয়া ভাত পানী খাই বৈ শুম আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। হেপ্পী কাতি বিহু।